নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি পুনৰবাৰ আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰথম ব্যক্তিসকল নাইবা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ কি আছিল তাৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াৰ প্ৰথম পাৰ্টটো আমাৰ চেনেলটোত আগতে আপলোড কৰা হৈছে। যদি আপোনালোকে সেইটো চোৱা নাই তেনেহ'লে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। ইয়াত আলোচনা কৰা প্ৰশ্নসমূহ আগন্তুক পৰীক্ষাসমূহৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি চাই লওঁ। ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া আছে, ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা গান্ধী। নেক্সট, ভাৰতৰ প্ৰথমখন ইউনিভাৰ্চিটি কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ নালন্দা ইউনিভাৰ্চিটি। আৰু এই নালন্দা ইউনিভাৰ্চিটিখন কোনে স্থাপন কৰিছিল? কুমাৰগুপ্ত ওৱানে নালন্দা ইউনিভাৰ্চিটিখন স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ প্ৰথমজন ডিফেন্স মিনিষ্টাৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন দিয়া নাই বাৰু, বলদেৱ সিং। নেক্সট কুৱেশ্যনটো, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতবৰ্ষৰ প্ৰথমখন টবাকো ফ্ৰী জিলা হৈছে, অৰ্থাৎ ভাৰতৰ প্ৰথমখন ধঁপাতমুক্ত জিলা হৈছে আমাৰ কোট্টায়াম, আৰু এই কোট্টায়াম জিলাখন ক'ত আছে? কেৰালাত আছে। নেক্সট কুৱেশ্যনটো চাই লওঁ, বেংগলৰ প্ৰথমগৰাকী গভৰ্ণৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড ক্লাইভ। নেক্সট কুৱেশ্যন, বেংগলৰ শেষৰগৰাকী গভৰ্ণৰ কোন আছিল? বন্ধুসকল, এই কুৱেশ্যনকেইটা খুবেই ইম্পৰ্টেণ্ট, প্ৰায় পৰীক্ষাত আহি থকা দেখা পোৱা যায়। গতিকে বেংগলৰ শেষৰগৰাকী গভৰ্ণৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাৰেন হেষ্টিং। তাৰপিছত দিয়া আছে, বেংগলৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ৱাৰেন হেষ্টিং। ইয়াৰ পিছত দিয়া আছে, ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড উইলিয়াম বেণ্টিং। তাৰপিছত দিয়া আছে, নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাদাৰ টেৰেছা। আৰু মাদাৰ টেৰেছাই কিমান চনত নোবেল বঁটা লাভ কৰিছিল? তেখেতে 1979 চনত নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন মুছলিম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বদৰুদ্দিন তিয়াবজী। পিছৰ প্ৰশ্নটো দিয়া আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি কোন আছিল? এইটো আপোনালোকে জানেই নিশ্চয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰোজিনী নাইডু। নেক্সট কুৱেশ্যনটো দিয়া আছে, অশোক চক্ৰ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিৰ্জা ফানট। নেক্সট কুৱেশ্যন, কোনগৰাকী প্ৰধানমন্ত্ৰীৰ দিনত ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ জৱাহৰলাল নেহৰু। অৰ্থাৎ 1962 চনত যেতিয়া ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিল, তেতিয়া ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আশাপূৰ্ণা দেৱী। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমখন ছাবমেৰিন হৈছে? উত্তৰটো হ'ব INS কাবেৰী। নেক্সট কুৱেশ্যন, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো হ'ব দেৱিকা ৰাণী। দেৱিকা ৰাণী হৈছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ প্ৰথমখন IIT কোনখন? ইয়াৰ উত্তৰটো হ'ব IIT খড়গপুৰ, আৰু এইখন IIT খড়গপুৰখন স্থাপন কৰা হৈছিল 1984 চনত। নেক্সট কুৱেশ্যন দিয়া আছে, এভাৰেষ্টত আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব বাসেন্দ্ৰী পাল। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলকচোন পিছৰ প্ৰশ্নটো চাই লওঁ। দ্বি-শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিথালী ৰাজ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাৰতক আক্ৰমণ কৰা প্ৰথমগৰাকী মুছলিম শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহম্মদ বিন কাছিম। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব বম্বে। আৰু কেতিয়া অনুষ্ঠিত হৈছিল বুলি সুধিলে উত্তৰটো হ'ব 1885 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ ক'ত প্ৰথমটো কম্পিউটাৰ স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট। ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট ভাৰতৰ প্ৰথমটো কম্পিউটাৰ স্থাপন বা ইনষ্টল কৰা হৈছিল। নেক্সট কুৱেশ্যন, RBIৰ প্ৰথমজন গভৰ্ণৰ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ছাৰ অছবৰ্ণ স্মিথ। নেক্সট কুৱেশ্যন,
ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ মুম্বাই। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবচোন, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।